गसाइगावनि फाहार হপনা মাটি গাঁওখনৰ নাম গাঁওখনৰ নাম হ'ল পাহাৰপুৰ। তো আপোনাৰ গাঁওখনত কি ঘটনা সংঘটিত হৈছে? ঘটনাটো হ'ল তো মোৰ গাঁৱৰ এটা মাইকী কোনোবা কাটিছে ৰাতিপুৱা নহয় ৰাতি কেতিয়াবা বজাত এইটো মই গম পোৱা নাই। তো মই ৰাতিপুৱাহে গম পালোঁ, মোৰ হাল মাঝিটো মাতিছে, তাৰ পৰাই গম পালোঁ এইটো মোৰ গাঁৱত এনেকুৱা ঘটনা হ'ল। তো আপোনালোকে কি কৰিলে? এইটো সন্দেহ মোৰ হয়, মোৰ হিচাপে এইটো মাইকী মানুহ হয় আৰু বুঢ়ী মানুহ, এইটোতো বিয়া কাম কৰিব নোৱাৰিব, কিবা কিবি কভাৰাজ এইটো মই এনেকুৱা গম পোৱা নাই। আৰু এইটো মোৰ আইডিয়া ডাইনী সিহঁতে কৈ থাকে সব সময়। তো এইটো ডাইনী হিচাপে কোনে মাৰিছে এতিয়া মই গম পোৱা নাই। এইটো নিজে মানুহ হ'ব না বাহিৰৰ মানুহ হ'ব না গাঁৱৰ মানুহ হয় কোনোবা। তো আপোনালোকে কি বিচাৰে এতিয়া? আমি কি বিচাৰোঁ, এইটো পুলিচ প্ৰশাসনে বা চৰকাৰে এইটো বিচাৰ কৰি দিব আমাক। খালি এইটো কোনে কাটিছে, এজন কাটিলে এজন দোষ দিলেতো নহ'ব। এইটো মোৰ চৰকাৰে এতিয়া কি উপায় ওলায়, এইটো তাৰ মিটিং আছে, কিবা ব্যৱস্থা আছে, এইটো চৰকাৰে বিচাৰে ওলাই দিয়ে।